নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে কৰোনা মহামাৰীৰ বাবে যোৱা মাৰ্চ মাহৰ পৰা ভাৰতবৰ্ষৰ সকলোবোৰ শিক্ষানুষ্ঠান বন্ধ কৰি ৰখা হৈছে। কিন্তু শেহতীয়াভাৱে বিদ্যালয়সমূহ খোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কিছুমান পৰিকল্পনা হাতত লৈছে। প্ৰথম অৱস্থাত গ্ৰীণ আৰু অৰেঞ্জ জ'নসমূহত খোলা হ'ব বিদ্যালয়সমূহ। কিন্তু বিদ্যালয়সমূহত উপস্থিত থাকিব কেৱল 30% ছাত্ৰ ছাত্ৰী। কণ শিক্ষাৰ্থী অৰ্থাৎ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পূৰ্ণ পৰ্যায়ত বিদ্যালয় খোলালৈ অপেক্ষা কৰিব লাগিব। অৰ্থাৎ নৱম শ্ৰেণীৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আহিব পাৰিব বিদ্যালয়লৈ। কণ শিশুসকলক ঘৰতে পঢ়িবলৈ আহ্বান জনাইছে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে। 16 মাৰ্চৰ পৰা বন্ধ হৈ থকা ভাৰতবৰ্ষৰ বিদ্যালয়সমূহ খুলিলে 30% ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰে দুটাকৈ শিফ্টত পাঠদান কৰা হ'ব। কেন্দ্ৰীয় মানৱ সম্পদ দপ্তৰে যিবোৰ নিৰ্দেশনা জাৰি কৰিব, এই নিৰ্দেশনাসমূহ সকলোৱে মানি চলাটো হ'ব বাধ্যতামূলক। বিশেষকৈ সামাজিক দূৰত্বৰ ওপৰত প্ৰদান কৰা হ'ব বিশেষ গুৰুত্ব। 3খন আসন থকা এখন বেঞ্চত বহিব পাৰিব কেৱল 2জন শিক্ষাৰ্থী। ছাত্ৰ ছাত্ৰীসকলে সামাজিক দূৰত্ব মানিছে নে নাই, এই সকলো CCTVত পৰ্যবেক্ষণ কৰিবলৈ শিক্ষক শিক্ষয়িত্ৰীসকলক নিৰ্দেশ প্ৰদান কৰা হৈছে। প্ৰতিখন জিলাৰ শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শকসকলে সকলোবোৰ দিশ চোৱা চিতাৰ বাবে দায়িত্ব গ্ৰহণ কৰিছে। আনহাতে ছাত্ৰ ছাত্ৰীসকলৰ উপৰি শিক্ষক শিক্ষয়িত্ৰীসকলকো মাস্ক পৰিধান কৰিব লাগিব বুলি কেন্দ্ৰীয় চৰকাৰে এই ঘোষণাটোৰ জৰিয়তে জনাইছে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাটো কেনেদৰে কাৰ্যকৰী কৰা হ'ব সেইটো হ'ব অতি লক্ষণীয়। সেই যি কি নহওক, আজিৰ কাৰণে আছিল ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো কেনে লাগিল জনাব। ধন্যবাদ।